শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন গোৰেশ্বৰৰ 2024-25 বৰ্ষৰ বাবে 4 এপ্ৰিল তাৰিখে পাঠদানৰ শুভ আৰম্ভণি কৰে। নপুৰণি ছাত্ৰ ছাত্ৰীক বৰ্ষটোৰ আৰম্ভণিৰ দিনটোতে চন্দনৰ ফুটেৰে আচাৰ্য ভাৰতীয়ে ছাত্ৰ ছাত্ৰীক আদৰে। পুৱা 9:15 বিদ্যা ভাৰতীৰ দ্বাৰা নিৰ্ধাৰিত বন্দনাৰে শুভাৰম্ভণি কৰে। বৰ্ষটোৰ প্ৰথম দিন হিচাপে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক তথা সমূহ অভিভাৱক অভিভাৱিকাৰ উপস্থিত থাকে। শুভ বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰাক্তন সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত খৰ্গেশ্বৰ বড়োদেৱে। এই বন্তি প্ৰজ্বলনৰ লগতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ লগতে নৈতিক আধ্যাত্মিক দিশক ভালেসমূহ মন্তব্য তেওঁ দাঙি ধৰে।